সুপ্ৰভাত, কি খবৰ? ভালনে বাৰু? আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ আৰু দেই। এইফালে মই পিঠা কৰিব লৈছোঁ। মানুহজন বোলে ক'ৰবাত পাৰ্টি খাবলৈ যায়, মোক কিবা এটা বনাই দিয়াচোন বুলি কৈছে। সেইকাৰণে পটককেনে পিঠাকে বনাই দিওঁ বুলি ভাবিলোঁ। চিল্কা ৰুটি বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় প্লিজ কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কাৰণ আজি চাহ কাপ দি ল'লোঁ। এতিয়া মই চব্জি কাটিব লৈছোঁ। আজি মানে আমাৰ দাৱনী আহিব। আমাৰ এইফালে ধান দাই হোৱাই নাই। আপোনালোকৰ ফালে ধান দাই শেষ হ'ল নেকি? কমেণ্ট কৰি জনাবচোন বাৰু। আপোনালোকৰ খবৰ খাতি কেনে আৰু ধান কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু এইফালে মই আদা নহৰু পিচি ল'লোঁ আৰু এইফালে চব্জি কটা হৈ গ'ল। আলু বিলাহী পালেং এনেকৈ কাটি ল'লোঁ আৰু এতিয়া মই বনাবলৈ গৈ আছোঁ। মই এতিয়া মাছ বনাব লৈছোঁ। বৰ ভালকৈ নাজানো, তথাপিও আপোনালোকে চাই যাবচোন বাৰু। কেনেকৈ আপোনালোকে বনায় তেনেকৈ কমেণ্ট কৰি জনাব। আৰু মই কেনেকৈ বনাওঁ আপোনালোকক অকণমান চাই যাওক আৰু। আৰু মই কিন্তু ভালকৈ বনাব মেলিব নাজানো, তথাপিও আৰু বনাই মেলি দিছোঁ। হাই গাইজ, আমি বৰ্তমান আহিছোঁ পথাৰলৈ। আমি পথাৰত ভাত দিবলৈ আহিলোঁ। এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। ভিডিঅ' চাই কেনে পেলাই লাইক কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আপোনালোক পাম মই এটা ভিডিঅ'ত। তেতিয়ালৈকে এৰিছোঁ মই, বাই।